ruin ruido ni tomonede no nane asilongo malag প্ৰথমে জলফাইখিনি অলপ টাইমৰ কাৰণে সিজাই লৈছোঁ ইয়াৰ পৰা উলিয়াই ৰ'দত দিম বইল কৰাৰ পিছত 2-3 ৰ'দত দি জলফাইখিনি এনেকৈ কৰি লৈছোঁ তেলখিনিকো অলপ গৰম কৰি লৈছোঁ এয়া আৰু লগতে আদা নহৰু শুকান জলকীয়া আৰু পাঁচফোৰণ গুড়ি কৰি লৈছোঁ এতিয়া গৰম তেলখিনিত মই জলকীয়াবিলাক দি দিম বেছি গৰমকৈ নিদিওঁ আৰু নহৰুখিনিও দি দিম আদাখিনিকো দি দিছোঁ অলপ সময় গৰম হ'বলৈ দিয়াৰ পিছত জলফাইখিনি লগাই দিম ধুনীয়া চেণ্ট আহিছে এতিয়া জলফাইখিনি দি দিওঁ গেছ অফ কৰা আছে পাঁচফোৰণখিনি দি দিম আকৌ মিক্স কৰিব লাগিব এতিয়া লগতে নিমখ দি দিম হালধি মই ইয়াত বেছি মছলা ইউজ নকৰোঁ অকল পাঁচফোৰণখিনি দিম আৰু লগতে ভিনেগাৰ অলপ দিম ভিনেগাৰ মই অলপ দেৰিকৈ দিম তেলবোৰ ঠাণ্ডা হ'লে মানে তেতিয়া ভিনেগাৰ ভিনেগাৰখিনি দি দিলোঁ ভিনেগাৰখিনি দি দিয়াৰ পিছত আকৌ এদিন ৰ'দত দিম তাৰপিছত বৈয়ামত ভৰাম আচাৰখিনি প্ৰায় হৈ গৈছে এতিয়া মই বৈয়ামত ভৰাম পূৰা এক বৈয়াম হৈ গ'ল এতিয়া মোৰ জলফাই আচাৰখিনি ৰেডি হৈ গ'ল আৰু দুদিনমানৰ কাৰণে মই ৰ'দত দি থ'ম তাৰপিছত এটা এটাকৈ উলিয়াই ভাতৰ লগত বন্ধু-বান্ধৱীসকল আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ